তোমাৰ জীৱনত সকলোতকৈ ডাঙৰ সমস্যা কি? তোমাৰ জীৱনত সকলোতকৈ ডাঙৰ সমস্যা তুমি নিজে। তোমাক তোমাৰ নিজৰ সমস্যাত পৰ বাহিৰৰ সমস্যাই ইমান ইফেক্ট কৰিব নোৱাৰে। যিবোৰ সমস্যাৰ সমাধান নাই, যিবোৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰোঁতে কৰোঁতে বিনা দুখত অপমানিত হৈ কাৰোবাৰ অৱহেলাৰ পাত্ৰ হ'ব লাগে, সেইটো জীৱন কেৱল ভাঙি যোৱা এখন আইনাৰ দৰে। সকলো ত্যাগ কৰি মই এটা নতুন জীৱনৰ সন্ধানত যিখিনি পালোঁ, সেইখিনি অন্তৰৰ এঠাইত সদায় থাকিব। সেইখিনি মনত পৰি থাকিলেহে ভাল সময়খিনি পোৱাত সুবিধা হ'ব। সকলো বস্তুকে চিৰিয়াছলি লোৱাটো মানুহৰ ভুল। আনকি মনৰ পৰা কাৰোবাৰ লগত ভাল বন্ধুত্ব এটা স্থাপন কৰাৰ চেষ্টা কৰিব নালাগে। শেষত যেতিয়া এনাজৰীডাল ছিঙি যাব, ধাক্কাটো কিন্তু আপোনাৰহে থাকি যাব। জীৱন মানে মাথো উপভোগ নহয়, জীৱন ত্যাগৰ প্ৰতীক। সহায়ৰ দুহাত আৰু সময়ৰ সৰ্বশান্ত গন্তব্য এটি সহান। জীৱন মানে হাঁহি ধেমালিৰ সময় নহয়, জীৱন এক গতি, যি গতিয়েই চিনি নাপায় সুখ ক'ত অথবা দুখ কি। জীৱন এক সংগ্ৰাম, কোনোবাই ত্যাগ কৰে, কোনোবাই গ্ৰহণ কৰে, কোনোবাই আকৌ হৃদয়ৰ পাত লুটিয়াই লিখে সোণালী ইতিহাস। এয়াইতো জীৱন। জীৱন এখন নদী, কেতিয়াবা বহল, কেতিয়াবা গভীৰ, কেতিয়াবা ৰুক্ষ আৰু কেতিয়াবা কোমল, অজান ইয়াৰ চৰিত্ৰ। কিন্তু নদীৰ দৰে জীৱনে নিজে নিজৰ বাট উলিয়াই গৈ থাকে, তাত কাৰো হাত নাথাকে। অপেক্ষিকভাৱে কেৱল সুখ আৰু দুখৰ আঁচ থাকি যায়। জীৱনত সৎ পথত চলাজনে জীৱনৰ প্ৰকৃত সত্য দেখা পায় আৰু তেওঁৰ জীৱনৰ কাইটীয়া বাট অতিক্ৰম কৰি মালিক বিচাৰি পাবলৈ সক্ষম হয়। বিনা কাৰণত জীৱনে আপোনাক একোৱেই নিদিয়ে। আপোনাৰ প্ৰত্যেক প্ৰাপ্তিৰ আঁৰত ৰহস্য থাকে। আপুনি নজনাকৈয়ে আচলতে নামমাত্ৰ কষ্ট অবিহনে আপুনি জীৱনত একোৱেই পাব নোৱাৰে। এনেও জীৱনত কিছু অপ্ৰাপ্তি আৰু কিছু অনাকাংক্ষিত বেয়া সময়ৰ প্ৰয়োজন। বিশ্বাস ৰাখক, অপ্ৰাপ্তি আৰু বেয়া সময়ে আপোনাক জীৱনক বুজি পাব পৰাকৈ আৰু অধিক পৰিপক্ক কৰি তুলিব। কোনো কথাই আপুনি মই ভবাৰ দৰে ইমান সহজ নহয়। আপুনি নাজানিব পাৰে, আপুনি নুবুজিব অথবা নেদেখিব পাৰে, কিন্তু আপোনাৰ চৌপাশৰ মানুহবোৰ আপুনি ভবাৰ দৰে ইমান সহজ হ'ব পাৰে নে? আপোনাৰ জীৱনটো এই যে আপোনাক মোক ভীষণ বেয়া পায়, জ্বলি উঠে আপোনাৰ মোৰ হাঁহিবোৰ দেখি, বিশ্বাস কৰক মোৰ আৰু হাঁহিবলৈহে মন যায়। এই যে কিছুমান মানুহৰ হাতত অফুৰন্ত সময় আমাৰ দুখ খুচৰিবলৈ কি হানি কৰিব পাৰিছে আজিলৈকে? নোৱাৰে, একো কৰিব নোৱাৰে। সন্মুখত আহি কথাৰে থকা সৰকা কৰাৰ যোগ্যতা নথকা মানুহেই আচলতে পিছৰ পৰা খুচিবলৈ চায়। তোমাক বেয়া পোৱা মানুহবোৰৰ যিমানেই উপকাৰ নকৰা কিয়, তোমাক সদায় বেয়া পায়েই থাকিব। তোমাক আনে বেয়া পোৱা ভাল পোৱা এইবোৰ চিন্তা বাদ দিয়া। তুমি তোমাৰ নিজৰ কাম কৰি যোৱা। তুমি যিয়েই নকৰা কিয়, তোমাক সদায় বেয়া পায়েই থাকিব। যাতে এইটো গুৰুত্ব দিবা, কিবা কাৰণত যাতে ভাল পোৱা মানুহবোৰে বেয়া পোৱা হৈ নাযায়। সেইবাবে কাৰো লগতে বেছিকৈ অন্তৰংগ হোৱা উচিত নহয়। অন্তৰংগই শত্ৰুতাৰ সৃষ্টি কৰে, কাৰণ তোমাৰ মানসিকতাৰ বিষয়ে যেতিয়াই আনে গম পাব, তেতিয়াই বিপৰীত মানসিকতাৰ মানুহবোৰে নিজে নিজে শত্ৰু হ'বলৈ ধৰিব। গতিকে প্ৰিয় বন্ধুসকল, আগবাঢ়ক পজিটিভ ইতিবাচক চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই আৰম্ভণি যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক আৰু চাই থাকক, শুনি থাকক ছায়া মটিভেশ্যন। যদি চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব এটা কৰি দিব। জয় আই অসম।